আজি একদম ভাবিব নোহোৱা ঘটনা এটা হ'ব বুলি কেতিয়াও আশা কৰা নাছিলো। আজি ৰাতিপুৱাই জেঠাই এজনী আহিলে। জেঠাইজনী অৰুণোদয় ফৰ্ম এখন ফিল আপ কৰি দিব লাগে। সেইখন কৰি লৈ মেলি ইফালে আকৌ আমাৰ খানা বনিয়ে আছে নহয়। মানে সিহঁতে আজি কিবা এটা প্লেনিং কৰিছে। আপোনালোকে গম পাব সিহঁতৰ কাৰণে গোটেই ভইচটোকে আজি আপোনালোকলৈ আগবঢ়াইছো। দালিখিনি পেলালে বুলি দালি পেলালে বুলি সিহঁতক 20 কেজি খানা দিছো, কিন্তু সিহঁতে যে মোৰ কাৰণে যে কেকৰ প্লেন কৰিছে মই ভবাই নাছিলো। যিমান কৰিছো আধাখিনি ভণ্টিয়ে কৰিছে দেই। ফোন কিনাৰ পৰা আৰম্ভ কৰি যত যি পাইছো যত পাইছো 50% তাৰে কন্ট্ৰিবিউচন আছে। মানে কি আৰু বেছিয়ে কন্ট্ৰিবিউচন আছে। মই ভিডিঅ' বনাইছো, তাৰ কাৰণে কেতিয়াবা ভিডিঅ' ভিউজ নাযায়। এতিয়া কৈ থাকে বনাই থাকা ভিডিঅ' নিদিলে কয় যে ভিডিঅ' দিয়া। সেইটো কৈ থকা মানুহ এজন লাগে। যদি নকয় সিমানটো আগবাঢ়িব কোনো নোৱাৰে। প্ৰথমটো কেক মই ভবা নাছিলো কেক কাটিম বুলি। হয়তো ভাবিছিলো যে 50 কেক কাটিম। আজি যিহেতু 20 কেক আছে, যিমানখিনি আছে চবকে ভিডিঅ'ত কেপচাৰ আছে। 50 কে হ'ব 100 কে হ'ব, যেতিয়া নহওক আমি যদি ফিউচাৰ খানা চানা খাম চবে একেলগে খাম। ঠিক আছে? ঠিক আছে। মোৰ জীৱনত ভণ্টিয়ে যথেষ্ট সহায় কৰিছে, সেইকাৰণে সেইটো খলাক ল'বলগীয়া। সেইকাৰণে ক'লো। লগতে সিহঁতে আৰু কেক খাবলৈ ৰাখিব জানো? কেকখিনি মুখে খানি ধেমালি কৰি লৈ কেকৰ টুকুৰা এটা কোনেও খাবলৈও নাপালে ভালদৰে। কিন্তু যাই নহওক লাষ্টৰ ফটো দুকপিমান উঠিলো। আজিলৈ বাই দেই। আৰু সিহঁতক স্পেচিয়েলি থেংক ইউ ইমানখিনি কৰাৰ বাবে।